ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰোঁ যে যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কোৱালিটি ভাল নাপায়, মানে ভিডিঅ'ৰ কোৱালিটিটো যদি ভাল নাপায় আপোনালোকে চাই, তেন্তে আপোনালোকৰ য'ত ভিডিঅ' আপুনি চাইছে ভিডিঅ'ৰ ওপৰত চাব ছেটিং এটা আছে, ছেটিঙত গৈ হায়াৰ কোৱালিটি ভিডিঅ' অপশ্যন এটা থাকে, সেইটো অন কৰি দিব, ৰিয়েল কোৱালিটিটো পাব। তো সেইটোৱে ক'ব আছিলে, বাকী ভিডিঅ'টো এনজয় কৰক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি মই আছোঁ ঘৰতে, আৰু আজি কাম কেইটামান আছে ঘৰত। আৰু এইফালে চাওক, দেউতাই মোৰ কাৰণে বনাই থৈছে এইবোৰে কাম আছে। চ' আপোনালোক আজি আমাৰ পথাৰো দেখুৱাম, লগতে মই কি কাম কৰিম সেইটোও দেখুৱাম। চ' চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰতো ৰোৱা হৈ গ'ল, বাট আমাৰ ঘৰ ওচৰৰ বহুতো ৰোৱা হোৱা নাই এতিয়ালৈকে। চাইছে আমাৰ পথাৰটো আপোনালোকক দেখুৱাইছিলোঁ, সেইডোখৰত চাইছে যে খুঁটাকেইটা আছে, সেইফালৰ পৰা একদম এইডোখৰলৈকে আছে। চ' চাই থাকক। প্ৰথমতে মোক কটাৰী ধৰিব লাগিব। চাইছেনে বোকা আছে, এতিয়া কঠীয়া মাৰি কিনে আহিছোঁ, আকৌ এতিয়া যাব লাগে কঠীয়া বান্ধিবলৈ। কটাৰী আৰু ইফালে ৰছী, কি ৰছী বুলি নে কি বুলি কয় নাজানো, বাট বাঁহৰ হয়। আজি আকৌ ঘৰতে বান্ধি থোৱা হৈছে, ঘৰত বান্ধি নথলে য'ত ত'ত গুচি যায়। চব চাইছে মোৰ ফালে কিবা আনি দিছে বুলি, বাকী গম পোৱা নাই মই ইয়াত কেনে লৈ অহা নাই। কালি গধূলি টাইমত বান্ধিলোঁ, 7-8 ফেৰা বান্ধিলোঁ। পাছতকৈ এনেকা আন্ধাৰ হ'ল আৰু এনেকা মহে কামুৰিলে নহয়, অৱস্থা বেয়া কৰি দিলে, কি ক'ম আৰু ৰ'দটো তামাম দিছে বোলে। চাওক এইবোৰ আলি আৰু চব ময়ে দিয়া, গম পাইছে নাই। এইবছৰ খেতি ঘৰত মই আৰু দেউতাই কৰিছোঁ অকল। এইটো এইকেইদিন হৈছে ৰুই, এইটো প্ৰথমতে ৰোৱা। একদম ধুনীয়া এইফালে হালধীয়া, এইফালে সেউজীয়া। আৰে বাবা, আমাৰ মানে কি হ'ল গম পাইছেনে, আমাৰ বাৰীটোত জেগা নহ'ল, আৰু এইবছৰ আমি পথাৰতে কঠীয়া পেলাবলগীয়া হ'ল। চ' বেছি নাই, অকণমান আছে। কালি বহুত কষ্টত মাটি চাটি বহুত উঠিছে একদম, কালি মাৰি থোৱা, আৰু এইফালে এইবোৰ কালি মাৰি থোৱা। কালি ৰছীটো দি বান্ধিছিলোঁ, যিটো ছিঙিছে, আৰু এইফালে চব এইবোৰ মাৰি থোৱা আছে। আৰু আপোনালোকে কঠীয়া চঠীয়া এনেকুৱা মাৰে ক'বচোন, খেতি চেতি কৰে নাই জনাবচোন, কমেণ্ট বক্সটো খোলা আছে। এতিয়া অকলে আহিছোঁ আৰু কটাৰী চটাৰী লৈ বান্ধিব লাগিব। ইফালে কঠীয়া, ইফালেও কঠীয়া বাৰী এটা আছে, এইটো ইফালেও মাৰি আছে মানে পোৱালি এটাই। বাকী মানে বান্ধিব লাগিব, মাৰিব নালাগে। কিবা চিঞৰি আছে, কক কক কৰি আছে এইফালে। এইবোৰ চাওক, ভিউটো চাওক, পথাৰৰ ভিউ মজাই বেলেগ। বতৰটো অকণমান ডাৱৰীয়া ডাৱৰীয়া কৰিছে, বৰষুণ আহিব পাৰে। তো কঠীয়া বান্ধি আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি গাইজ, মই শেষ কৰিলোঁ আৰু কামটো কৰি। যিমান বান্ধিব আছিলে কঠীয়া এইফালে চাওক, চব বান্ধি দিলোঁ, আৰু এইফালে শেষ। আৰু যিমান বান্ধিলোঁ ইয়াত আছে চব। আৰু মোৰ অৱস্থাটো চাওক, এইফালে অৱস্থাটো চাওক, কি অৱস্থা হৈছে চাওক। কোনোবা ক'ব মই ইয়াত কি কৰিছোঁ এইটো। বাকী কিমান কি ওলালে সেইটো হিচাপ কৰিব লাগিব। মানে বহুতে এতিয়া ক'ব যে আমাৰতো খেতি শেষ হ'ল, আৰু কঠীয়া চঠীয়া কেলে তুলি আছোঁ, কেলে বান্ধি আছোঁ। চ' মই কৈ দিওঁ যে আমাৰ দাদা এজন আছে, সেই দাদাজনে দেউতা 3 ডৰা মানে মাটি দিছে মানে আৰু কৰিবলৈ। দাদাহঁতৰ হাল চাল নাই নে, সেইটো কাৰণে তো দেউতাই লৈ ল'লে আৰু 3 ডৰা, সেইটো কাৰণে। আৰু আমাৰতো শেষ হৈ গ'ল। বাকী
সেই 3 ডৰাৰ কাৰণে 15-16 ফেৰা কঠীয়া লাগে আৰু সেইকাৰণে কঠীয়া তুলি আছোঁ চব কিমান হ'ল জানো এতিয়া 15 ফেৰা নাই হোৱা চাগে 13 ফেৰা হৈছে বাকী আৰু লাগে বাকী বোকা চাওক ইয়াতো মানে ধান ৰুব পাৰি আৰু দেউতা জানে এইটো ৰুৱে নে নৰুৱে বাকী ইয়াত পথাৰ হয় ন আমাৰ আছিলে সেইটো আছিলে আমাৰ কঠীয়াতলি যিটো নেকি এইবছৰ নহ'ল আৰু এইফালে পোৱালি একটা কঠীয়াতলি আছে সেইডোখৰত এতিয়া মই কঠীয়াকেইটা পানীত দি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আৰু লাষ্টত আছে কিবা এটা ভিডিঅ'টো শেষলৈকে চাই থাকক লাষ্টত কিবা এটা আপোনালোকৰ কাৰণে আছে হ'ল আৰু দেই গাইছ হাত চাত ইয়াত কাটিলে অকণমান হাতটো একো নাই ইমান কন্ত হৈয়ে থাকে বাকী আৰু আপোনালোকে এইবোৰ কাম কৰি ভাল পায় নাই কমেণ্ট বক্সত জনাব আৰু মোকতো কি ক'ম এতিয়া ক'লে আৰু নাই নকওঁ দিয়ক এনে এতিয়া টাইমটো হৈছে বৰ্তমান গা পা ধুই চফা হোৱা বাকী থাকিলে আৰু 4 ফেৰামান বাকী থাকিলে হিচাপ মাৰিব আছে 4 ফেৰা তুলি ল'ব লাগিব তাৰপিছত তাতে বৰ্তমান গা ধুব লাগিব আৰু কিছুমানে মোক কমেণ্ট কৰি আছিলে দেই ভিডিঅ' এটাত যে ব্ৰ' তুমি গেম খেলা নি বহুতে কমেণ্ট কৰিছিলে চ' মই গেম খেলোঁ ফ্ৰী ফায়াৰ আৰু আপোনালোকে কোৱাৰ কাৰণে মই গেমিং চেনেলো এটা খুলিছোঁ এই গেমিং চেনেলটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থ'ব একেলগতে গেম খেলিম বাট মই ইমানকৈ নেখেলোঁ বাৰু হ'লেও আপোনালোকৰ লগত খেলিম বাকী যোৱা ব্লগটোত মোক ছাবস্ক্ৰাইব কৰিছিলে মই এটা লিষ্ট বনাই থৈছিলোঁ তেওঁলোকৰ নামবোৰ হৈছে অৰূপ FF ৰাইডাৰ তুমি নাম চোৱা দেই FF ৰাইডাৰ FF ফ্ৰী ফায়াৰ খেলা মানে তুমিও হিমাদ্ৰী কল্যাণী সন্তোষ হ'বলা ভাই সেন্টোষ লিখি থৈছা তুমি ভাৰ্গৱ শিশুক নীলকান্ত ভূমি পবিত্ৰ মীনাক্ষী পূজা নাইচ নেম থেংক ইউ আৰু এজন আছে নামটো পঢ়িবই নোৱাৰিছোঁ তেওঁৰ 00 আৰু কি এটা আছে আপোনালোকৰ আইডিত নাম থ'ব লাগে সেইটো কাৰণে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাকী ভাল লাগিলে লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুন আছে তেতিয়াহ'লে আৰু কি ক'ম আৰু এটা কথা যে বহুতে কয় নহয় যে কেলেনো মোবাইলটো নিবনায় কেলে ভিডিঅ' চিডিঅ' বনাব লাগে তো ভাই মই এটা গ'ল ছেট কৰিছোঁ জানা মোৰ গ'লটো হৈছে যে ফিউচাৰত মই এজন ভাল ইউটিউবাৰ হ'ম সেইটো কাৰণে কষ্ট কৰি আছোঁ সেইটো কাৰণে য'তে মন যায় কেমেৰাটো খুলি লওঁ সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাই আছোঁ আৰু চ' এইটোৱে ৰিজন আছিলে যে কেলেনো এনেকৈ বোকা চোকাত মোবাইলটো নিব লাগে বাকী ৰিজন এইটোৱে যে ফিউচাৰত মোৰ এজন ভাল ইউটিউবাৰ হ'ব আছে ফিউচাৰত সেইটো আপোনালোকৰ ছাপোৰ্টত হ'ম আৰু ছাপোৰ্ট কৰে যদি হ'লেও যিমান দিন লাগক হোৱাটোতো হ'বই লাগিব হ'মেই চেষ্টা কেতিয়া নেৰোঁ বাকী ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ আৰু নেক্সট ব্লগত যিবিলাকে ছাবস্ক্ৰাইব কৰিছিলে যোৱা ব্লগটোত তেওঁলোকক দিলছে ধন্যবাদ আশা কৰোঁ এনেকৈ ছাপোৰ্ট আপোনালোকে আগতো কৰি যাব এণ্ড আৰু কি ক'ম আৰু ক'বলগীয়া একো নাই বাই বাই